back to my channel. Namaskar, Chayanika entertainment ro another notun video le moi Chayanika apnalok hokoloke punorbar swagotam janaisu. Aji bahut dinor mor log paisu aru aji moi eta ahisu modeling show koribole. So etu hol aji mor first time. Aji amar ase grand finale aru okoman sound ahi ase beya nababo. To ignore koribo aru etia tat amar horukhini shikai ase grooming. To bolok ma apnalok dekham aru ki ki hoy moi ekdom dhiniyake dekhable chesta korum. To বহুত বেছি ভয় লাগি আছে কেনেকুৱা কি কোৱেশ্চন সুধিব পাৰে কেনেকুৱা কি কি হ'ব মানে নাজানো আৰু মই বহুত বেছি ভয় লাগিছে যেহেতু মই প্ৰথম কৰিছোঁ তথাপিও চেষ্টা কৰোঁ চবলৈ পাই আৰু এইফালে পুৰা একদম প্ৰেক্টিছ কৰাই আছে মই সৰুখিনি বুলি ক'লোঁ সৰুখিনি নহয় বাৰু ডাঙৰখিনিকে পুৰা একদম প্ৰেক্টিছ কৰাই আছে তো আমি বহি বহি চাই আছোঁ আৰু নাই ঘূৰি ঘূৰিছোঁ চবেই পুৰা কৰি আছে প্ৰেক্টিছ আৰু মই এতিয়া দেখাম আপোনালোকক বাকীবোৰে কি কৰি আছে তো দেখাই আছোঁ বলক So, ini hal kumkum, nak tulis guys, ha. So, nama tu baru dulu, hai kau dia. Nama Mita. Miss Neha. Aru, Bandana. Hello. So, sobe pura ekdom style kori ase. Aru moi pondit jotte mane ghori ase. Pele amar mahot pura ahi gol ya. Back check loi pele. Aru etia amak matise makeup koribole. So, etia jao makeup korungo, tarisot dress pinim, tarisot amar show start hobo. Moi apnalok dhuniyake dekham aru ha kiman khini paru. To চাই থকা আৰু আচ্ছা ফাইনেলি ড্ৰেছটো অকণমান চেঞ্জ কৰি ল'লোঁ আৰু এইফালে চবেই এয়া মেকআপ কৰি আছোঁ আৰু এইফালে আমি খাদ্য চিনি পায় ন তাৰ লগত দেখিছোঁ মা নাদেখা পাক দেখিছোঁ তো এতিয়া মানে এতিয়া আমি খাম এতিয়া হা তো ফাৰ্ষ্টে খাই লওঁ তাৰপিছত দেখাম আৰু মেকআপ কৰিম কেনেকুৱা সুন্দৰী বনাই দিয়ে ফাইনেলি আমাৰ ওলাই কৰি ৰেডি হৈ গ'লোঁ এইটো কুমকুম এইটো নহয় এজনী কুমকুম স্টাইল আৰু ইয়া ওলাই আছে হা ধুনীয়া লাগিছে দেই তোমাক থেংক ইউ এইটো মই কেনেকুৱা লাগিছে ভাল লাগিছেনে বাৰু আৰু এইফালে কি আছে পুৰা ওলোৱাত ব্যস্ত হৈ আছে চাবাচোন মোক কোৱা ধুনীয়াকৈ ড্ৰেছটো পিন্ধাই দিছে গুচি গ'ল লাষ্ট পালে মই দেখাম ৰ'ব দেই অকণমান চাওঁ ছোৱালীজনী হ'ল গৰিবা হাই গৰিবা অঁ ইমান ধুনীয়াকৈ মোক মেকআপ কৰিছে থেংক ইউ দেই ৱেলকাম এয়া চবকে পূৰা উলিয়াই আছে একদম তো ফাইনেলি আমাৰ শ্ব'টো ষ্টাৰ্ট হৈ গ'ল আৰু এইটো হৈছে আমাৰ ট্ৰেডিশ্যনেল ৰাউণ্ড তো চবেই একদম ধুনীয়াকৈ ষ্টাইল মিষ্টাইল কৰি ওলাই আছে আৰু মোৰ নাম মহিলা আছে মই হোজাই মহিলা পথাৰৰ আৰু অতীজৰে পৰা অসমত বাস কৰি অহা ডিমাচা সম্প্ৰদায়ৰ নমস্কাৰ মই চায়নিকা শইকীয়া মোৰ ঘৰ হৈছে লংকাৰ কান্দিত মই উচ্চত ধন্যবাদ শুভ সৈন্য তো আগৰখিনি আপোনালোকে দেখিবলৈ পালে ধুনীয়াকৈ ট্ৰেডিশ্যনেল ৰাউণ্ড আৰু এতিয়া আমাৰ এইটো হৈছে ৱেষ্টাৰ্ণ ৰাউণ্ড তো চাই থাকক এইটো
আমি চবেই পৰা একদম আমাৰ যিমান যি কৰিব লাগে আছিল চব কৰিলোঁ আৰু ট্ৰেডিশ্যনেল ৰাউণ্ড ৱেষ্টাৰ্ণ ৰাউণ্ড চবতে যেনেকৈ যি কৰিব লাগে কৰিলোঁ আৰু এতিয়া আমাক এনেকৈ মূৰ্তি নিচিনা ৰখাই দিছে কিয় গম পাইছে নাই এতিয়া মানে আমাক টপ 10 চিলেক্ট কৰিব তো আমি দিয়া বস্তুক দিলোঁ এতিয়া জাজৰ কথা আৰু কি কৰে নকৰে দেখিছেনে বাৰু আমাক এনেকৈ মূৰ্তি নিচিনা ৰখাই দিওঁ পিছফালে পূৰা একদম ডান্স কৰাত ব্যস্ত হৈ আছে বেয়া নাচিছে কিন্তু দেই আমিহে জানিছোঁ কেনেকুৱা লাগিছে তাত ৰৈ থাকি তো আধা ঘণ্টামান এনেকৈ ৰখাৰ পিছত চবেই পূৰা একদম নিজৰ নিজৰ টাইটেলটো পাই গৈছে এতিয়া চবৰে মন পূৰা খুচ হৈ গৈছে দেখিছে পূৰা একদম হাঁহি গৈছে And the body perfect subtitle goes to contestant number 11. The subtitle goes to one and only contestant number 11. এইটো আছিল আমাৰ ডিজাইনাৰ ৰাউণ্ড আৰু এইটো এতিয়া পূৰা একদম কুৱেশ্যন সুধিব আৰু What's different from each other is our mentality, and my mentality makes me different from the beautiful girls competing here today. Thank you. Define yourself in 3 words. Thank you for the question, sir. And I am very different from others because I am very. What have you learned from this pageant? এই পেজেণ্টটোৰ পৰা মই কেনেকৈ নিজকে নিজে ডেভেলপ কৰিব লাগে কেনেকৈ নিজকে নিজে আগুৱাই নিব লাগে সেয়াই শিকিছোঁ
ধন্যবাদ। Can we have contestant number 11, please? নমস্কাৰ ছাৰ হয় ধন্যবাদ ছাৰ ইমান এটা সুন্দৰ কুৱেশ্যন সোধাৰ বাবে মই প্ৰথমতে মোৰ মন্তব্যৰ হিচাপত মই ফিল্মটোক বাছি ল'ম তাৰ ধন্যবাদ ছাৰ A few moments later. ফাইনেলি আমাৰ ৰিজাল্ট দিলে আৰু মই পিছফালে বহি ধুনীয়াকৈ চাপৰি বজাবলৈ মানে ৰেডি হৈ আছিল কাৰণ মই জানিছিলোঁ মই নাপাওঁ বুলি কাৰণ এইটো মোৰ ফাৰ্ষ্ট শ্ব' গতিকে মই ভাবাই নাই কেতিয়াও পাম বুলি আৰু মানে যেতিয়া মানে মোৰ নামটো কৈছে ন তো মই মানে এক্সপ্লেইন কৰিব নোৱাৰোঁ মোৰ কেনেকুৱা অনুভৱ হৈছিলে হাঁহিম নে কান্দিম মানে কি ফিল হৈ যাব মই নিজে গম পোৱা নাই আৰু Thank you, Mr. Suraj. And now we are going to give away the sasha, crown and certificate to the winner from Miss Teen category, and she is none other than contestant number 11. And to give away the award, I would like to request Mr. Kishore to please come forward. এতিয়া আমি আহি ঘৰ পালোহি ঘৰ পাই পেলাই দুখনমান ফটো তুলিছোঁ তাত কাৰণ লাইটটো অকণমান কম আছিল গতিকে মই এইটোখিনি ফটো তুলিব নাপালোঁ চব পিন্ধিছোঁ আৰু আজি মই পূৰা উইনাৰ হৈ গ'লোঁ মই কেতিয়াও ভাবা নাছিলোঁ যে মই পাম বুলি আৰু দুটা ছাবটাইটেল পাইছোঁ এটা পাইছোঁ পাৰফেক্ট বডি আৰু এটা পাইছোঁ বেষ্ট ফটোজেনিক মই যিকোনো এটা ভাবিছিলোঁ পাম বুলি কিন্তু উইনাৰটোতো মই সপোনতো মই ভাবিব পৰা নাছিলোঁ তো মই বহুত বেছি ভাল লাগিছে আৰু আপোনালোকৰ কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব এইটো যিহেতু মোৰ ফাৰ্ষ্ট শ্ব' আছিল গতিকে কি হৈছে মই নিজে গম পোৱা নাই আৰু তো এইটোৱে আছিল মোৰ ব্লগটো আপোনালোকে চাই কেনেকুৱা পালে প্লিজ জনাব কিন্তু দেই অন্য এটা ব্লগত আকৌ লগ পাম তেতিয়ালৈকে বাই বাই লাভ ইউ অল